হেল্ল' গাইজ, আমি আজি গৈ আছোঁ নগাঁৱলৈ বৰদোৱা সত্ৰ, তাৰপিছত মহামৃত্যুঞ্জয় মন্দিৰ আমি চাব গৈ আছোঁ। এতিয়া বতৰ চাওক, কি ধুনীয়া বতৰ, বৰষুণ একদম, আমি গাড়ীত উঠাৰ পৰা বৰষুণ পাইছোঁ। এতিয়া পূৰা গৈ আছোঁ। আমি হাই ৰোড হৈ নগ'লোঁ, য'ত দুখনকৈ টোল গেটত টোল দিব লাগে, তাত গৈ আমি মৰিগাঁও হৈ নাৰেংগী পানীখাইটি হৈ তেনেকৈ মৰিগাঁও হৈ আমি বৰদোৱা ওলাম। তাৰ পৰা বৰদোৱাৰ পৰা আমি এগেইন মহামৃত্যুঞ্জয় মন্দিৰ যাম, তাৰ পৰা বেক হৈ গুৱাহাটী আহিম। তো চাওক যাই কেনে লাগে, আমি চাওঁ। বৰপেটাৰ পৰা ৰাতিপুৱা আমি 6টাত ওলালোঁ। ওলাই আজি এতিয়া আপোনাৰ 1টা বাজিছে, আহি পালোঁ বৰদোৱা সত্ৰ। ইয়াৰ পিছত আমি ইয়াত একদম ড্ৰেছ চেছ কৰিলোঁ, ধুতি পিৰণ অসমীয়া সাজপাৰ পিন্ধি সোমাব লাগে বোলে ইয়াত। তো আমি এতিয়া ৰেডি হ'লোঁ, বাকীবোৰ পিন্ধি আছে। তো ইয়াৰ পৰা আমি সত্ৰখন চাম, ভিতৰত যাম, চাওঁ কেনে লাগে, আহক। এই বাকীবোৰ চব ধুতি পিন্ধি ৰেডি একদম, হিমাংশু, ঢোল, মধু একদম ৰেডি। এতিয়া আমি যাম ভিতৰলৈ। আমি একদম ৰেডি, ড্ৰেছ চেছ কৰি ধুতি, ইয়াত ধুতি পিন্ধি ল'লোঁ। মই যেনিবা আনিছোঁ, ইহঁতে ইয়াত ধুতি পিন্ধি ল'লে, একদম ৰেডি হ'লোঁ। এতিয়া আমি সত্ৰলৈ যাম, তাত সত্ৰত সোমাম, তাৰে পৰা আমি শিৱলিংগ যাম চাব। হয়, সঁচাকৈ বৰদোৱা সত্ৰ বহুতেই ধুনীয়া। আমি আনৰ মুখত শুনি আছিলোঁ যে বৰদোৱা সত্ৰ ধুনীয়া চাব লাগে, কিন্তু আমি আজি আহি গম পালোঁ যে সঁচাকৈ এইখন এখন চাবলগীয়াই সত্ৰ। ইয়াত আহি ইয়াৰ সেউজীয়াৰ মাজত ঘূৰি ফুৰি নিজকে একদম নিজৰ মন একদম পবিত্ৰ ভাৱ আহি গৈছে। মনটো একদম নিজকে একদম কি ক'ম আৰু, কথা ভাষা নাই, এনেকুৱা আজি মনটো ভাল লাগিছে। সঁচাই চাবলগীয়াই ঠাই। এতিয়া আমি যাই আছোঁ আকাশী গংগা চাবলৈ। তো তাত বৰদোৱা সত্ৰৰ ভিতৰত ভিডিঅ' কৰিব নিদিয়ে বা ইউটিউবৰ কাৰণে নিদিয়ে বুলি ক'লে আমাক কমিটি সোধত। তো এতিয়া আমি আকাশী গংগা আহিছোঁ, তো এইটো চাওক। এইটোৱে আকাশী গংগা, এই বিশাল একদম সাগৰৰ দৰে। তো ইয়াত মাছৰ খেল আমি চাই আছোঁ। নহয়, গ্লাছ কমল কাঠ। কমলা তেল বান্ধি বৰষুণ দিছে না, চব পাৰ হৈছে। এতিয়া আমি বৰদোৱা সত্ৰৰ মেইন দুৱাৰত আছোঁ। ইয়াৰ পৰা ভিতৰত যাব লাগে। গুৰু আসনখন আছে, দেখা পায় অলপ গুৰু আসনখন। তো আমি এইটো ভিতৰত গৈছোঁ, কিন্তু ভিডিঅ' কৰিব নিদিলে, আমি নকৰিলোঁ। আমাৰ ফটোশ্বুট চলি আছে। কেনেকুৱা লাগছে আহি? বঢ়িয়া। তো আমি বৰদোৱা সত্ৰৰ পৰা ওলাই এতিয়া গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ। তো ভাল লাগিছে, তাত মনটো কিবা পবিত্ৰ ভাৱ আহি গৈছে। এতিয়া যাওঁ মহামৃত্যুঞ্জয় মন্দিৰ চাওঁ। ডাঙৰ শিৱলিংগ আছে বোলে, চাই লওঁ কেনেকুৱা ডাঙৰ। ফাইনেলি আমি আহি পালোঁ
মহামৃত্যুঞ্জয় মন্দিৰ। এইটোৱে বিখ্যাত শিৱলিংগ, যিটো ডাঙৰ অসমত আছে। এইটো মানুহে মিছাতে অসমৰ বাহিৰত সকলোবোৰ বস্তু বিচাৰি ফুৰে, কিন্তু এতিয়া নিজে অসমত ঘূৰি গম পাইছোঁ যে অসমত চাবলগীয়া বস্তু অনেক আছে এতিয়াও আমাৰ কাৰণে। এতিয়া হওক ইমান ডাঙৰ শিৱলিংগ অসমত বনাইছে। এইখিনি আপগ্ৰেড হৈ আছে এতিয়া, আৰু ভালদৰে বনালে তাৰপিছত ধুনীয়া লগা হ'ব। এনেকুৱা মানে শিৱলিংগ আমাৰ অসমত থকাটো আমাৰ কাৰণে গৌৰৱৰ কথা। তো আমি ইয়াক আহিব লাগে, সকলো আহি বস্তুবোৰ দেখাব লাগে আৰু সকলোৱে চাব লাগে। আহিলে সকলোৱে গম পাব। চাওক কি ধুনীয়া, কি ডাঙৰকৈ বনাইছে এইটো শিৱলিংগ। একদম ধুনীয়া লাগিছে, ক'ব মানে ভাষা নাই আৰু কেনেকুৱা লাগে এইটো। আপুনি আহিলে গম পাব কেনেকুৱা লাগে এইটো। থেংক ইউ গাইজ ভিডিঅ'টো চোৱাৰ বাবে। আমি এনেকুৱাখন ঘূৰি থাকোঁ, ভাল লাগে ঘূৰি কেতিয়াবা সময় পাছ কৰি। তো নেক্সট যাম আকৌ, ক'ত যাওঁ সময়ত দেখা পাব। ধন্যবাদ।